Hello guys, so welcome back to my YouTube channel. তো এতিয়া মই যাব ওলাইছো মহানৰ হাউসফুল টকিছত শ্ৰী ৰঘুপতি মুভিখন চাবলৈ ৰবি শৰ্মা গতিকে বলক ভিডিঅটো আমি আৰম্ভ কৰোঁ ৰঘুপতি সেকেন্ড ভাল লাগিছে কোৱা পুৰা আল্টিমেট লাগিছে কিন্তু পুৰা ভাল লাগি আছিলে তাৰপিছত কিন্তু একদম দুখ লগা পৰিস্থিতি হৈ গ'ল দেই তো মানে কান্দোকানো লাগি গ'ল মানে কি ক'বা আৰু কিন্তু ভাল লাগিছে চাই মজা লাগিছে পিছলৈ কিন্তু আৰু মজা হ'ব বুলি আশা আছে পুৰা মজা লাগিছে চাই পেলাই এতিয়া আপোনালোকে মানে পুৰা ফাইটিং হৈছে তাৰপিছতে মৰাৰ কাৰণে বহুত দুখ লাগি গৈছে কান্দি হৈ গৈছোঁ মানে আৰু পিছত আৰু মজা লাগিব তো গাইছ আজি বহুত মূৰত এখন বহুত ধুনীয়া চিনেমা চালোঁ শ্ৰী ৰঘুপতি ৰবি শৰ্মা দাই ইমানে ধুনীয়া এক্টিং কৰিছে কি ক'ম মানে ভাষা নাই ক'বলৈ আৰু মানে আপোনাৰ চব বলিউডৰ গুণ্ডা হয় চব গুণ্ডাবিলাক চব বলিউডৰ পৰা আনিছে আৰু প্ৰিয়ম পল্লৱী বাৰু এক্টিঙো বৰ ধুনীয়া হৈছে লাষ্টত তেওঁ মৰি যায় প্ৰিয়ম পল্লৱী বা মানে মৰি যায় তাৰপিছত সেইটো বৰ দুখ লাগি যায় মানে আমাৰ চকু পানী ওলাই গৈছে তাৰপিছত আৰু কেকেদাও মানে পুৰা একদম পুৰা জমনি কৰিছে ভাগ পইচা লৈ সেই আপোনালোকক চিনেমাখন অলপ মানে আজি ৰিভিউ দিবলৈ চেষ্টা কৰিলোঁ চিনেমাখন কেনেকুৱা লাগিল চাই পেলাই ৰিভিউটো দিবলৈ চেষ্টা কৰিলোঁ আৰু আপোনালোকে যদি চিনেমাখন চোৱা নাই ওচৰ চিনেমা হললৈ যাওক আৰু চিনেমাখন চাওকগৈ আৰু মোৰ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰক শ্বেয়াৰ কৰক চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক